এয়াৰাই হাতত ধূপ চাকি লৈ গৈ আছোঁ নামঘৰলৈ আৰু এয়া দেখিছেনে আমাৰ ৰাস্তাটো কেনেকুৱা হৈ আছে বৰ্তমান সেইটো কাৰণে বাহন চাহন নাই আৰু নামঘৰলৈ কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষত গম পাব আচলতে আহক আৰু ত' গাইজ আমি ওলাই আহিলোঁ আৰু চ' গাইজ এয়া আজি ৰাতিকৈ ভাওনা আছে আৰু গজকেটু উপাখ্যান দেখামগৈ আৰু গজকেটু উপাখ্যান মই দোহা কৰিছোঁ আমাৰ কৰ্ণ মহাৰাজ য়েছ য়েছ আৰু ৰাতিকৈ দেখাম আৰু এতিয়া আমি মানে ভাগৱত সামৰিবলৈ গৈ আছোঁ আমি সামৰিবলৈ যোৱা নাই মানে চাকি দিমগৈ আৰু তাৰপৰা আমাক বজাবলৈ মাতিছে চাই লওক আকৌ বাকী ৰাইজ এয়া আমি নামঘৰ পালোহি আৰু এইফালে আমাৰ ভকতসকলে প্ৰসাদৰ ব্যৱস্থা কৰিছে আজি ভাগৱতৰ সামৰণি অনুষ্ঠান গতিকে আমাক মানে খোলভাগ বজাই দিবলৈ মানে নিমন্ত্ৰণ কৰিছে আৰু ৰাইজ আমি বজাই মেলি আহিলোঁ আৰু মানে ভিডিঅ' কৰা নহ'লে আৰু বাকী এইফালে ৰ'বক দেখাইছোঁ এইফালে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম এইফালে হলিৰাম বৰা এয়া শ্ৰীৰাম বুদ্ধি এইফালে আমাৰ গণপতি বাপ্পাও আছে যেনিবা সি আজি বাবলু দোহাৰত বহিব আৰু এয়া গাইছ দোহাৰত বহিম আজি দোহাৰত বহিব আৰু আমি কি কৰিম আজি পচন্দ আমাৰ শুকৰ ন গাইছ আজি মানে কি মানে মই ৰজা পাৰ্ট আজি প্ৰথম মানে মন্ত্ৰী গাই পাইছোঁ ৰজা গাই পোৱা প্ৰফেচনেল সূত্ৰ হয় মাতিব দি ৰাইজ মাতিব আমাকো মাতিব গাইজ আমি আহিছিলোঁ মানে 10টামান বজাত দেই এতিয়া বৰ্তমান 5:12 এটা এতিয়া 2টাই বাজিলে 10টামান বজাত আহি 2টা বাজিলে মোৰ এনেকুৱা ভোক লাগিছে 8:30 মানে ভাত খোৱা এতিয়া আহিছোঁ সেইফালে নামঘৰ পৰা দেখিছে আপোনালোকে মানে মানুহ আছে বেছি দূৰ অহা নাই মানে মোৰ গাত দুখ নাই দেই মোৰ গাত একেবাৰে ইয়াৰ গাত দুখ আছে মোৰ গাত একেবাৰে দুখ নাই দুমুনীয়া বস্তা লাগিছে পাৰ্চেলটো আমি এনেকৈ আহিছোঁ দেই মানুহে ভাবিব কি লাগিছে এইটো ঘৰত গৈ আনবক্সিং কৰিম দেখাব পাৰোঁ পাৰ্চেল লৈছে 2000 years later বাকী ৰাইজ ওলালোঁ খোজকাঢ়ি ওলাইছোঁ কাৰণ আমাৰ গাঁৱৰ ওচৰতে যিহেতু মানে কি ঘৰৰ ওচৰতে যিহেতু নামঘৰ আৰু ওলাইছোঁ আৰু তেনেকৈ বাকী ৰাস্তা আৰু এনেকুৱা আৰু বাহন চাহন উলিয়াব নোৱাৰি চাই থাকক আকৌ বৰ্তাহঁতৰ ঘৰতে আচলতে আমি গায়ন বায়নৰ পোচাক কিনি নামঘৰলৈ যাম আৰু একো দেখাই নাই তোমাক আৰু মোৰ লগত যাব আমাৰ বাবলু ভাই আমাৰ লগত যাব চাই থাকক আৰু ৰাইজ আমি বৰ্তাহঁতৰ ঘৰত পাই চুৰিয়া পিন্ধাত লাগিলোঁ মানে গায়ন বায়ন গাম যিহেতু আৰু আমাৰ বাবলি ভাই মানে ফোনটো মানে পূৰা বিজি মানে ফোনত মানে পূৰা বিজি দেই মানে কোন ছোৱালীৰ লগত কথা পাতি থাকে আৰু ৰাইজ আমি এইফালে ওলালোঁ আৰু এতিয়া গৈ আছোঁ আমি নামঘৰলৈ ডাইৰেক্ট ওলালোঁ এয়া ওলালোঁ ৰেডি সকলোৱে চাই দিব আৰু এয়া আমি এই পোৱালিটো ঘৰলৈ আহিলোঁ আৰু এইফালে অম্লান দাহঁতে মানে এই পাক মৰাত লাগি আছে কেনেকুৱা ৰিপ্ৰাছ কেনেকুৱা আমাৰ মৃন্ময় দা দেখা দিছ তো গাইজ এইফালে চব ৰেডি আৰু দেই এইফালে অম্লান দা এইবিলাক বনাই আছে আজি চবে ব্লগ বনাই আছে ৰাইজ মোক অকণমান চাপৰ্ট কৰিব এইফালে আমাৰ নকুল দা পাই এক্স গোটেই গালখন ক্ৰীম গৈ আছোঁ আমি এয়া নামঘৰ দেখা এইফালে আপোনালোকৰ অথনি দেখাইছিলোঁ দশাৱতাৰ এইফালে আমাৰ শিল্পী দুগৰাকীক মৰমৰ শিল্পী দুগৰাকী আমাৰ ইয়াৰ মতো জুবিন দাও আছে এইফালে আমাৰ ডক্টৰ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আমাৰ ললো আছে এইফালে ললো কি আছে
আহে সখী কৈ দিয়ক এবাৰ তোমাৰ কি আছিলে তো ক'ত দেখিছিল এইটো ক'ৰবাত দেখা গতে লাগিছে এইটো ক'ৰবাত দেখা গতে লাগিছে গোটেই পিলপিলি আছো নো আমাৰ শিৱ বাবা আমাৰ শিৱ বাবা কি হ'লে এইফালে বিয়া খাওঁ না বিয়া অঁ বিয়া এইফালে আজি গান্ধা ৰজা এইফালে এইফালে ইয়াতে লগালে লগালো মই এই মানুহজনক চিনি পাইছে নে বাৰু ক'ৰবাত দেখা লাগে নে বাৰু এইটো কি হয় অঁ থেংক ইউ এইটো ভাল বস্তু আনিছোঁ মই ললিপপটোৰ কাৰণে মই আছিলোঁ হেল্ল' নগ'লে ফটো নলয় ফটো নলয় নি আজি আজি গায়ন আজি বায়ন আৰু এয়া ৰাইজ আমিও পলম নকৰি গায়ন বায়ন আমি আৰম্ভ কৰি দিলোঁ ৰাইজ ময়ো এইফালে মেকআপ মানে ৰুমলৈ আহিলোঁ আৰু মেকআপ কৰিবলৈ এয়া মোৰ লগত মাউথটো আছে আজি ইয়াৰ বোলে দিওঁ ৰাইজ এইফালে আমাৰ সৰ্বগছ মোৰ লগত ওলাব মানে ইয়াৰো মানে দুখ হৈছে নেকি মানে কি হৈছে নাজানো আৰু দেই আৰু ৰাইজ ময়ো এইফালে ৰেডি আৰু বাকী ৰাইজ মই এইফালে ওলাওঁগৈ আৰু যিহেতু সময় আহি গৈছে আৰু ভাওনা ভিডিঅ' মোৰ চেনেলত আপলোড হ'ব কালি অলপ দেৰিকৈ দিম আৰু অলপ দি দিছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলৈ যাব আমার রাজ্যে আক্রমণ করে আক্রমণ অতিহার তৈরি করা দিব আপনার পরে একটু সকলকে লক্ষণ দেখিয়া এদিয়া একটি জয় করে যাব পারি কিন্তু সেইটু এখনো ভোট করা এবার খবর শোনা ইবনি বলে পাইছো এতে দেখিরায় হলো ভূগতি নদীর পারত অবলত হেতু করিছে দৈত্য কি রঙ্ক জানতে গজব কিন্তু যে ইন্দ্রাণী রাজ্য রাজত্ব করেছে রাজ্য জয় করা সহজ নয় বাকী ৰাইজ ভাওনা শেষ আৰু এইফালে আমি কিবা এটা খাই লৈছোঁ মানে মায়ে এইফালে চাওমিন খাই আছে আৰু ৰাইজ এইফালে মোৰ মানে অকণমান অৱস্থাটো চাওক ৰাইজ ঘৰ পালোহি আৰু শেৱালি ফুল আমাৰ ইয়াত পৰি আছে শেৱালি ফুল চাব দেখা পাৰোঁ শেৱালি ফুল চাওক ৰাইজ
শেৱালি ফুল পৰি আছে এইবোৰ চব পৰি আছে চা অ' এয়া পৰি আছে নন ষ্টপ গাইজ ঘৰ আহিছোঁ 4টা বাজিলে আৰু 4টা আৰু বাকী আজি ব্লগটো ইমানটা সামৰণি মাৰিছোঁ আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বাই বাই